তো নমস্কাৰ গাইজ, পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। তো এতিয়া বাজিছে আপোনাৰ 9:17 হ'ল গাইজ। তো ভিডিঅ'টো চাই থাকক। এই ইংলেণ্ড ক'ত বাজাইছে? ক'ত যা বাপে নাই এতিয়া আছোঁ, অলপ ভিডিঅ'টো চাই দে কৈছোঁ। দাঁত কটা দেখাই দিছোঁ, দাঁত কটা দেখা দি এনেকৈ চাওঁ, এনেকৈ দিছোঁ, এনেকৈ দি একবাৰ দেখা দি তাতে একবাৰ দেখা দি এনেকৈ দি মুখখন মেলি চিক তাতে কিবা ভিডিঅ'টো চাব বুলি ভিডিঅ'টো চাব গাইজ, এনেকৈ ভিডিঅ'টো গাইজ চাব সেনেকৈ একবাৰ। অলপ ঘূৰি আছোঁ ৰ'ব, এনেকুৱা ৰ'দ দিছি গাইজ, চাওকচোন এই লেভেলত ৰ'দ দিছি, ক'ত থাকব মানুহে কওকচোন। তো আমাৰ খেৰ আনছি ৰ'ব গাইজ, ঘৰত যাম ৰ'ব, অলপ যাই কিবা অলপ খাই ল'ম, খাই লৈ লগ পাইছোঁ। তো ঘৰত আহি পালোঁ, এতিয়া লাইন চাইন নাই গাইজ, লাইন চাইন নাথাকে, ইমান গৰম কি কৰিব আৰু উপায় নাই। এই গৰমত ক'ত ওলাই যাব কওকচোন, কি বনাব, কি ভিডিঅ' বনাব। তো এয়া আৰু আবাবাদি দে, আবাবাদি এইটো বেছ বাখেৰি গাইছে মা। স্কুল নাই, স্কুল আছে না আজি? হা কিয় নগলি? যাবা ইচ্ছা নাই বোলে গাই দেখছি, দেখছি কি কয় কালি লগন দিছি, আজি স্কুলত নগলা। এই তুই ফেলে চা এতে তুই আজ গুলচন এখন চাইকেল আনলা, দুজন কিমান লৈছি পইচা অলপ দেখাই দে। হা এইখন চাইকেলখন ভালে গাইছ, ধুনীয়া। এইগিলা শব্দ আছে, এইটো কিবা, এইটো গাইজ লাইট নেকি? এইটো হৰণ, এইটো লাইট। ধুনীয়া চাইকেল আনছে চাওকচোন, ভাল লাগছি চাইকেলখন, ধুনীয়া লাগব। ডিজো আছে, তো এইটো লাইট না কি এইটো? এইটো লাইট মাৰি আছে গাইছ, এইটো বন্ধ হৈ গ'ল। এইটো হৰণ চাই কেন চাই না খান এইখান এখান উঠাৰবি না হে উঠছো গুলজনৰ মাত নিজা। চাইকেলখন ভালে লাগছি, ধুনীয়া চাইকেল আনছে। বলচোন কি কবি, কিমান পৰিল চাইকেলখন কচোন কিমান পৰিল কচোন? 7,000 নহয় গাইছ, অলপ বেছিকৈ ক'ব লাগিছিল তই, তেতিয়া অলপ হেলা হয় তো চাইকেলখন চাওক গাইছ, ভালে লাগছি, ধুনীয়া চাইকেল পুৰা গিলান। এইগিলা হৰণ চৰণ আছে গাইছ, আগৰ পৰা চাওক ধুনীয়া লাগছে। তাৰপিছত কি কবি, উঠবি নাকি একবাৰ? আহি পালোঁ ৰ'ব গাইছ, চাইকেলখন চাই আহিলোঁ অলপ, এতিয়া গা ধুই ল'ম ৰ'ব, গা চা ধুই কিনে ভাত চাত খাই লওঁ। তো গাইজ এনে অলপ মথাৰি ফালে ওলাই ৰ'ব চাইকেলখন লৈ। খেলা হোৱা কথা গাইছ, এতিয়া ফুটবলো হয় ভলীবলো হয়, কিন্তু মানুহ চানুহ নাই গাইছ, কায়ো নাই। এটা প্লেয়াৰ নাই, এনে অলপ মথাৰি ফালে ওলাই আহি গাইছ অলপ চাই থাকক। ৰাস্তাটো বনাইছিলে গাইছ, মথাৰিটো পাক্কাৰ। চাওক গাইছ, মই এইটো চাইকেল লৈ আহিলোঁ, দেখাই দিছোঁ একবাৰ। ধুনীয়া প্ৰাকৃতিক পৰিৱেশ।
আইজ অলপ গা চা ধুই ভাত চাত খাই কিনে অলপ ওলাই গৈছিলোঁ ৰ'ব। এতিয়া ঘৰত আহি পালোঁ। তো আজি ব্লগটো গাইজ ইমানেই আছিলে। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।